জেগাটো ৰিভিল কৰি দিও নেকি ও মা এখন দৰ্জা এফাল পালেগৈ একেবাৰে ও আহিছে कहाँ से है भाई? आसाम से। असम से। আমি আহি পালো ফাইনেলি আমাৰ ডেষ্টিনেশ্যন হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল আজিৰ ভিডিঅ'টো এটা এডভেঞ্চাৰ ট্ৰিপ হ'বলৈ গৈ আছে কিয়নো আজি আমি গৈ আছোঁ এটা ট্ৰিপত কোনটো জেগালৈ গৈ আছোঁ নকওঁ এতিয়াই ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব অকল আমি দুটাই নহয় আমাৰ লগত আৰু এজন দাদা আৰু এজনী বা গৈ আছে তো আমি একেলগে যাম আমি এতিয়া মঙ্গলদৈৰ পৰা আহি শৰাইঘাট ব্ৰিজ পালোহি আৰু অলপ পিছতে তেওঁলোকক লগ পাম গুৱাহাটীত আৰু গুৱাহাটীৰ পৰা আমি একেলগে যাত্ৰা আৰম্ভ কৰিম তেতিয়াহ'লে ভিডিঅ'টো মই ইয়াতে আৰম্ভ কৰি দিছোঁ আৰু আপোনালোকে শেষলৈকে চাই যাব বুলি আশা ৰাখিছোঁ অলৰেডি আমি বহুত লেট হৈয়ে গৈছোঁ তাৰ মাজতে আকৌ গুৱাহাটীৰ জাম ফালি যাওঁতে আৰু দেৰি হৈ গ'লগৈ আৰু কেনেবাকৈ গৈ পেলাই আমি বিনয়দাহঁতৰ ঘৰ পালোঁ আমাৰ কাৰণে লাঞ্চ অলৰেডি প্ৰিপেয়াৰ কৰি থৈয়ে দিছিলে আমি খাই বৈও ল'লোঁ লাঞ্চ এফালে বায়ে খাই বৈ লোৱাৰ পাছত বাচন ধুই আছে যাবৰ কাৰণে ৰেডি হৈ পেলাই ধুই আছে দেই বেচেৰীজনী আৰু এয়া বিনয়দা একদম বেগ চেগ লৈ ৰেডি হৈছে তাৰপিছতে আমি 4:30 মান বজাত ওলাই দিলোঁ একচুৱেলি আমি ট্ৰিপটো ষ্টাৰ্ট কৰা কথা আছিলে গুৱাহাটীৰ পৰা 1:30 বজাত কিন্তু এতিয়া প্ৰায় 4:30 মান বাজিয়ে গ'ল আৰু 4:30 বজাত আমি ওলালোঁ আহি বকো পাওঁ মানে আন্ধাৰ হ'লে আৰু আমাৰ চাহ খাবলৈ মন গৈছিলে ভোকো লাগিছিলে সেইকাৰণে আমি কিবা খাবলৈ নামিলোঁ বকোত বোলে দীক্ষিতা নামৰ এখন ফেমাছ হোটেল আছিলে তাতে গৈ নামিলোঁ কিন্তু আমাৰ মানে চাহ খাবলৈ মুড নাছিলে ভোকটো অলপ বেছিকৈ লাগিছিলে সেইকাৰণে ফাষ্ট ফুড খাবৰ কাৰণে দীক্ষিতা হোটেলৰ সন্মুখতে এখন ফাষ্ট ফুডৰ দোকান আছে আই লাভ বকো বুলি তাতে গৈ পেলাই সোমালোঁ আৰু তাতে আহি পেলাই চিনাকি দাদা এজনো অফিচৰে তেওঁ ঘৰলৈ ৰিটাৰ্ণ হৈ আছিলে মানে গুৱাহাটীলৈ তো আমি ৰাস্তাতে লগ পালোঁ তেওঁ আমাক জইন কৰিলে মই খালোঁ ম'ম' আৰু বাকীবোৰে কিবা কিবি খালে আৰু তাৰপিছত আমি কিবাকিবি চিপছ লৈ পেলাই এতিয়া গাড়ীত উঠিছোঁ আগফালৰ পৰা আমাক পূৰা সকিয়নি দি দিছে দেই এতিয়া গাড়ী ক'তো ৰখোৱা নহয় একদম পূৰা গৈ হোমষ্টেটোতহে ৰখোৱা হ'ব যোনটো আছে বাগমাৰাত ৰাস্তাখিনি প্ৰায়ভাগ দূৰলৈকে ভালেই আছিলে কিন্তু এটা অংশ পালোঁ মানে 2 ঘণ্টামানৰ ৰাস্তা বহুত বেয়া ৰাস্তা আছিলে একদম গাড়ী চলাবলৈ বহুত অসুবিধা হৈছিলে এণ্ড ফাইনেলি আমি আহি বাগমাৰা পালোহি আৰু অলপ পিছতে পাম আমাৰ হোমষ্টেখন কিন্তু গৈ থাকোঁতেই দেখা পালোঁ এখন ধুনীয়া ব্ৰিজ মানে এখন চিমচাং ৰিভাৰৰ ওপৰত আছে ইমান ধুনীয়াকৈ সজাই ৰাখিছে ট্ৰাই কালাৰেৰে তো আমি মানে সেইফালেও এপাক মাৰি আহিলোঁ কিন্তু আমাৰ হোমষ্টেটো আকৌ সেইফালে নহয় ব্ৰিজখন চাবলৈহে আমি সেইফালে গৈছিলোঁ দেই আৰু ফাইনেলি আমি আহি আমাৰ হোমষ্টেখন পালোহি এইখনেই আমাৰ হোমষ্টে গৈ পাওঁতে আমাৰ 1:30 মানেই বাজিলেগৈ আৰু চব মানুহ শুলে অলৰেডি কিন্তু আমি ফোন কৰি পেলাই জগালোঁ কিন্তু ভিতৰলৈ যোৱাৰ আগতে দেখা পালোঁ যে ইমান ধুনীয়া এখন গাৰ্ডেন তেওঁলোকে বনাই ৰাখিছে কিন্তু মই এতিয়া ৰাতি আন্ধাৰত আপোনালোকক ভালকৈ দেখাব নোৱাৰিম ৰাতিপুৱা উঠি ধুনীয়াকৈ আপোনালোকক ভিডিঅ' কৰি দেখাম আৰু জ্যোতি বা মানে ফ্লাৱাৰ লাভাৰ মানে ফুল বহুত ভাল পায় কৈয়ে আছে মানে তেতিয়াৰ পৰা যে মই ফুল বহুত ভাল পাওঁ বুলি আৰু ফুলবোৰ দেখিছেনে ইমান মৰমত চাই ফুৰিছে তাৰপিছত আমি গ'লোঁ ৰুমৰ ভিতৰলৈ ৰুমবোৰ কিন্তু হোমষ্টে হিচাপে ভাল আছিলে আৰু আমি বাগমাৰাৰ যোনখন হোমষ্টেত আছিলোঁ সেইখনৰ আমি ছাৰ্ভিচ বহুত ভাল পালোঁ খানাও বহুত ভাল আছিলে আৰু এইফালেতো বিনয়দা আৰু জ্যোতিবাৰ ৰুম তাৰপিছত আমি গ'লোঁ ডিনাৰৰ কাৰণে ওপৰলৈ আৰু তাতে মানে ডাইনিং এৰিয়া আৰু চিটিং এৰিয়া দুইটাই আছিলে আৰু তেওঁলোকে ইমান ধুনীয়াকৈ এৰিয়াখিনি সজাই ৰাখিছিলে ৰ'ব মই দেখাই আছোঁ আপোনালোকক এইটো আছিলে চিটিং এৰিয়া ইয়াতে মানে আপুনি বহি লেকচাৰ দিব পাৰে আৰু চিল মাৰিব পাৰে আৰু এইটো ডাইনিং এৰিয়া আছিলে আপোনালোক যদি যায় কেতিয়াবা তেতিয়া আপোনালোকে এখন হোমষ্টেত থাকিব পাৰিব আমি ছাৰ্ভিচ খুবেই ভাল পালোঁ খানাও ভাল পালোঁ আপোনালোকে ইচ্ছা কৰিলে থাকিব পাৰিব মই ডিটেইলছবোৰ দি দিম আপোনালোকে লৈ ল'ব পাৰিব এতিয়া 1:30 হৈয়ে গ'ল ৰাতিৰ আমি ডিনাৰ কৰিব লৈছোঁ এতিয়া ৰাতিপুৱা কাইলৈ আকৌ ট্ৰেকিং আৰম্ভ হ'ব একদম টায়াৰ্ড হৈ আহিছোঁ কমেও 7-8 ঘণ্টামান লাগি গ'ল আমাৰ গুৱাহাটীৰ পৰা তো আজি এতিয়া ডিনাৰ কৰি শুই যাম ৰাতিপুৱা কাইলৈ 8:30 পৰা আকৌ ট'ৰ ষ্টাৰ্ট হ'ব তো ভিডিঅ'টো আপোনালোকে চাই থাকিব আজিলৈ সামৰিছোঁ এইখিনিতে কাইলৈ আকৌ লগ পাই আছোঁ ৰাতিপুৱা গুড মৰ্ণিং এভৰিৱান তো আমি এতিয়া ওলাই মেলি ৰেডি হ'লোঁ ব্ৰেকফাষ্টটো কৰি ল'লোঁ তাৰপিছত এতিয়া আমাৰ আৰম্ভ হ'ব জাৰ্ণি বৰ্তমান আমি বাগমাৰাত আছোঁ তো আমাৰ ইয়াৰ পৰা মানে যোনটো জেগালৈ গৈ আছোঁ জেগাটো ৰিভিল কৰি দিওঁ নেকি তো আমি মেঘালয়ৰ চাউথ গাৰো হিলছত থকা ৱাৰীচৰালৈ গৈ আছোঁ আমি যোনটো জেগাত আছোঁ বাগমাৰা তাৰ পৰা ৱাৰীচৰালৈ মাত্ৰ 2 ঘণ্টা তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব শেষলৈকে ট্ৰেকিঙো কৰিব লাগিব অলপ সময় চাওঁ কি হয়
আৰু ৰাতিপুৱা যে দেখাম বুলি কৈছিলোঁ গাৰ্ডেনখন, এইখনেই আছিলে গাৰ্ডেনখন। বহুত ভেৰাইটিজ মানে ফ্লাৱাৰ্ছ আছিলে তাতে, প্লাণ্ট বহুত ভেৰাইটিজ আছিলে, সেইকাৰণে আপোনালোকক এবাৰ দেখাব বিচাৰিছোঁ। আৰু ধুনীয়াকৈ সজাই থোৱাও আছিলে। তাৰপিছতে আমি যাত্ৰা আৰম্ভ কৰিলোঁ ৱাৰী-চৰালে। আৰু এইজন আমাৰ গাইড আছিলে, আমাক মানে গোটেই ট্ৰেকিংটোত এওঁ গাইড কৰিব আৰু লগতে থাকিব আমাৰ। হোমষ্টেটোৰ পৰা মাত্ৰ 2 ঘণ্টাৰ ৰাস্তা আছিলে, কিন্তু এইফালে চাওক পূৰা টোপনি মাৰিছে একদম। এই 2 ঘণ্টাৰ ৰাস্তাত ইফালে শুবও নোৱাৰি, তেৰা বেকা ৰাস্তা ইফাল সিফাল হৈ যায়, তেওঁ টোপনি মাৰিছে মানে বা আৰু মানুহজনে। আৰু আগফালে বিনয় দাই গাড়ী চলাই আছে। তাৰপিছত আমি আকৌ আহি পালোঁ এটা বেলেগ হোমষ্টেলৈ, কিয়নো আমি বেলেগ গাড়ীত যাব লাগিব ইয়াৰ পৰা। ফাইনেলি 2 ঘণ্টা ট্ৰেভেল কৰাৰ পিছত আমি এটা হোমষ্টে আহি পাইছোঁ। ইয়াৰ পৰা আমাক বেলেগ গাড়ীদি লৈ যাব, মানে আমাৰ গাড়ীখন সেইটো ৰাস্তাত তেনেকৈ চলাব পৰা নাযাব, সেইকাৰণে এখন বেলেগ গাড়ীৰে আমাক লৈ যাব। ইয়াৰ পৰা মাত্ৰ 11 কিলোমিটাৰ আছে। তো আমি আহি পেলাই লাঞ্চ এইটো হোমষ্টেতে কৰিম। আমাক এখন কেম্পাৰেৰে লৈ গৈছিলে, কিয়নো আমাৰ গাড়ীখন তাত নাযায়, অফ ৰোডিং আছিলে। চ' আমি কেম্পাৰখনত গৈছিলোঁ। আৰু পিছফালে লগত মানুহ ভালেকেইজন আহে, কিয়নো ৰাস্তাত যদি কিবা অসুবিধা হয় মানে হেল্পৰ কাৰণে মানুহখিনি লগত লৈয়ে আহে। আৰু ফাইনেলি আমি আহি পেলাই ৱাৰী-চৰাৰ যোনটো পইণ্ট, সেইটো পইণ্ট পালোহি। অ' মা, সেইখন দৰ্জা সেইফাল পালেগৈ একেবাৰে। ৱাৰী-চৰাৰ টাইমিংটো আছিলে 8টাৰ পৰা 2টালৈকে, মানে 8টাৰ পৰা আৰম্ভ হয় আৰু 2টাৰ পিছত মানে সোমাব নিদিয়ে তাতে। ওচৰতে কিবা কিবি দোকান আছে, মেগী চেগী আছে, তাৰপিছত কিবা জুচ এইবিলাকো আছে, চিপছো আছে, খালে খাব পাৰে। আৰু আমি এইফালে লাঠি-চাঠি লৈ পেলাই একদম যাত্ৰা আৰম্ভ কৰিছোঁ তললৈ। 1 ঘণ্টা ট্ৰেকিং কৰিব লাগিব। আমি এতিয়া কৰি আছোঁ ট্ৰেকিং, আৰু 1 ঘণ্টা ৰাস্তা ট্ৰেকিং কৰিব লাগিব। পানী বটল লৈ লৈছোঁ, লাখুটি লৈ লৈছোঁ লগত। কেনেকুৱা লাগিছে? ভাগৰ লাগিছে? এতিয়া জাষ্ট 5-10 মিনিটমান হৈছেহে আমাৰ ষ্টাৰ্ট কৰা, আৰু 1 ঘণ্টা লাগিবই। তেতিয়ালৈকে চাই থাকিব ভিডিঅ'। উঠোতে ফাটিব, ৰখি ৰখি আহিব লাগিব। ট্ৰেকিঙত আমাৰ লগত আৰু এজন গাইড দিলে, মানে টোটেল 2জন গাইড আহিলে ট্ৰেকিঙৰ সময়তো, আৰু এজন আহিলে। আৰু এই দাদাজনে যে একদম বহুত সহায় কৰিলে দেই। নামোতে বাৰু ইমান এটা মোক হেল্প নালাগিলে, কিন্তু উঠিবৰ সময়ত একদম মোৰ বহুত বেয়া অৱস্থা হৈছিলে। দাদাজনে একদম টানি টানি উঠাইছে মোক। আৰু এনেকুৱা থিয় থিয় জখলাত প্ৰায় 3টামান জেগাত দিয়া আছিলে। এই 3টা জেগা বাৰু নামোতে বাৰু ইমান অসুবিধা নাই, কিন্তু উঠোতে মানে বহুত বেণ্ড বাজি গৈছিলে। আৰু পুৰাপুৰি 1 ঘণ্টা ট্ৰেকিং কৰাৰ পিছত আমি আহি পালোঁ ফাইনেলি আমাৰ ডেষ্টিনেশ্যন। আপোনালোকক ভিউ দেখাই আছোঁ, কিমান ধুনীয়া ভিউ। আৰু অলপ ইফালে গ'লেই কেনিয়নৰ ভিউটো দেখা পাম আমি। গৈ আছোঁ এতিয়া, ৰ'ব। আৰু পিছত এইয়া আহি আছে এইফালে। জোতা থলো আমি এতিয়া। জোতা থলো এতিয়া আমি ইয়াতে জোতা থলো। তাৰপিছত এতিয়া কি কৰিবা? বটিং।
এতিয়া আমি বটেৰে যাম সেইকাৰণে লাইফ জেকেটবিলাক পিন্ধি লৈছোঁ লাইফ জেকেট ইজ মাষ্ট কিয়নো ভিতৰৰ ফালে পানীৰ গভীৰতা বহুত বেছি কেনেবাকৈ কিবা হ'লেও ভগৱানে নকৰক লাইফ জেকেটটোৱে বচাব আমাক আমি বটত উঠি ল'লোঁ আৰু এতিয়া গৈ আছোঁ ৰাফটিঙত বটিঙত খুন্দা খাই গৈছে কিমান ধুনীয়া ভিউ বহুত ধুনীয়া লাগিছে আহি পেলাই আপোনালোকে দেখিব পাৰিছে আমাৰ পিছফালে কিমান ধুনীয়া ভিউ আৰু আগফালৰ ভিউ মই দেখাই আছোঁ ৰ'ব ভিউটো যে একদম হেভেন আছিলে দেই মই এনেকুৱা ভিউ দেখা নাই আগতে কেতিয়াও খুব ধুনীয়া আছিলে জেগা আহি পালোহি এতিয়া উঠিব লাগিব বহুত ওপৰলৈকে একদম অৱস্থা বেয়া হৈ যাব যেনে লাগিছে কাৰণ নামি আহোঁতে বহুত বেয়া অৱস্থা হৈ গৈছে আৰু এতিয়া উঠিব লগা হ'লেতো আৰু হৈছে আৰু কেনেকুৱা লাগিলে কেনেকুৱা লাগিলে অসম তাৰ পিছতে আমি আকৌ আৰম্ভ কৰিলোঁ ট্ৰেকিং এইবাৰ ওপৰলৈ উঠি উঠি আহি আছোঁ একদম হালত বেয়া হৈ গৈছে মুখখন দেখি চাগে গমেই পাইছে কি অৱস্থা হৈছে কেদাৰনাথতো ইমান নহয় চাগে ইয়াত যিমান আগতেও গৈছোঁ ফলছ বহুত কাংচুৰি ফিফি ফলছ ৱে চাউডং গৈছোঁ কিন্তু এইবাৰৰ নিচিনা অৱস্থা কেতিয়াও হোৱা নাই দেই তাৰপিছতে আমি আকৌ ৰিটাৰ্ণ হ'লোঁ হোমষ্টেটোলৈ য'ত আমাৰ গাড়ীখন ৰাখি থৈ গৈছিলোঁ কিয়নো তাতে আমি গৈ পেলাই এতিয়া লাঞ্চ কৰিম আৰু এই অফ ৰোডিংটো যে বহুত মানে বেয়া আছিলে দেই একদম আৰু এইফালে আমি হোমষ্টে আহি পালোঁ আৰু তাতে দেখিছোঁ তামোলৰ গছ আৰু তামোলৰ গছত বগাই আছে জালুকৰ গছ জালুকৰ তেওঁলোকে খেতি কৰে হয়তো ইমানবোৰ জালুক ৰ'দতো শুকুৱাই থৈছিলে আৰু এইবোৰ জালুক এয়া ছিঙি পেলাই চাইছোঁ আমি কেঁচা হৈ আছে এইবোৰ এতিয়া জালুক আৰু এয়া চাওক কিমানবোৰ জালুক ৰ'দত শুকুৱাই এনেকুৱা জালুকৰ খেতি মই এবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ চ' আমি ৱাৰী চৰা চাই আহি পালোঁ এতিয়া এটা হোমষ্টেত আমি ৰখি গাড়ী থৈ গৈছিলোঁ এতিয়া আমি ইয়াতে লাঞ্চ কৰিম লাঞ্চ কি আছে কিবা আছে নাজানো নহয় ট্ৰেকিং কৰিলোঁ যাওঁতেতো গ'লোৱে ভালকৈ আহোঁতে খালি অলপমান দিগদাৰ হ'ল আৰু তথাপিও ভাল লাগিলে বহুত ধুনীয়া ভিউ আৰু ইফালে পাকঘৰৰ ভিতৰত সোমাই গৈ দেখিলোঁ যে তেওঁলোকে আমাৰ কাৰণে খানা ৰেডি কৰি আছে এতিয়া কি বনাইছে সুধিবলৈ তেওঁলোকে বুজিয়ে নাপায় নহয় কথাবিলাক মানে হিন্দীও ভালকৈ বুজি নাপায় তেওঁলোকে কিন্তু সোধা নহ'লে আৰু তাৰপিছত যেতিয়া নিজে উলিয়াই দিলে খানা কি আছে তেতিয়াহে গম পালোঁ মানে খানাত যি বনাইছিলে সেইবোৰ গোটেইবোৰ মানে খাবলৈ একদম ঘৰুৱা খানাৰ নিচিনা আছিলে বেছি মছলাযুক্তও নাছিলে হেল্ডি খানা বনাইছিলে খাই খুব ভাল লাগিলে আৰু এইফালে প্ৰথমতে আহি গ'ল আমাৰ ভাত একদম ইমান ডাঙৰ হটকেছ এটাত উলিয়াই দিছে ইমান
আৰু ইফালে মই ভাত খোৱাৰ আগতো মানে পেপাৰ বোট খাবলৈ এৰা নাই, পিয়াহ লাগিছে বহুত ট্ৰেকিং কৰি। আৰু ইয়াৰে পিছতে আহি গ'ল আমাৰ চিকেনটো, মানে লোকেল চিকেন যোনটো বনাইছিলে, মানে একদম ঘৰুৱা ষ্টাইলত বনাইছিলে, খাই খুব ভাল লাগিলে। আৰু এতিয়া খানা সকলোবিলাক আহি গ'ল, খাই দিওঁ আৰু এতিয়া। পাপৰো আহি গ'ল। খাই উঠাৰ পাছত দেখিছোঁ অকণমানি ডগী এটা আহিছে মোৰ ওচৰলৈ, আৰু মোৰ তাত থকা হাৰ্ডি দুডালমান দিলোঁ তাক খাবলৈ। ভাত খালোঁ, লাঞ্চ কৰি উঠিলোঁ আমি। লাঞ্চ কৰি মেলি এতিয়া যাম আকৌ ফিছ চেংচুৰী চাবৰ কাৰণে। থেংক ইউ। कहाँ है साइन बोर्ड? साइन बोर्ड किधर है? साइन बोर्ड है सामने। यहाँ से जाना पड़ेगा क्या आगे से? गाड़ी से। अच्छा ठीक है ठीक है ठीक है। बाय बाय। বাই 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 বাই। হোমষ্টেটোৰ অ'নাৰজনে মানে কৈছিলে যে আমাৰ তাতে চাইনবৰ্ডখন আছে, চাইনবৰ্ডখন ফটো মাৰি লৈ যাবৰ কাৰণে, যাতে নেক্সট টাইম আহিলে আকৌ থাকাকৈ আহিবলৈ কৈছে। আৰু আপোনালোকেও যদি যাব বিচাৰে তেতিয়া ইয়াত থাকাকৈ যাব পাৰিব এইখন হোমষ্টেত। তো ফাইনেলি আমি আহি পালোহি ফিছ চেংচুৱেৰী। ইয়াতো আমি 1 কিলোমিটাৰ ট্ৰেকিং কৰিব লাগিব। কিবা লিখা আছে, আমি বুজি নাপাওঁ সিহঁতৰ লেংগুৱেজত ইংলিছতে লিখিছে, ভাষাটো বুজি পোৱা নাই। তাৰপিছতে আমি আকৌ ষ্টাৰ্ট কৰি দিলোঁ ট্ৰেকিং ফিছ চেংচুৱেৰী চাবৰ কাৰণে। ইয়াত বাৰু ইমান মানে ডিফিকাল্ট নাছিলে বুলি কৈছিলে গাইডজনে, তথাপিও চাওঁ কি হয়। চ' আমি গৈ আছোঁ এতিয়া। কি ফিছ চেংচুৰী এখন? জাডিচি ফিছ চেংচুৰীলৈ আমি গৈ আছোঁ। মানে ট্ৰেকিং কৰিবৰ কাৰণে ৱাৰী চৰাতকৈ অলপ সুবিধাজনকে, কিয়নো ইয়াতে ধুনীয়াকৈ বনাই দিছে, ষ্টেপ বনাই দিছে, মাজে মাজে প্লেইনো আছে। আপোনালোক কেতিয়াবালৈ আহিলে মুড়ি লগত লৈ আহিব দেই। আমি মানে মুড়ি চুৰি একো লগত লৈ নাহিলোঁ মাছক দিবলৈ। এতিয়া মাছ ওলাই নে নোলায় সেইটোহে কথা। নে কি কোৱা? হয় দিয়া। হয় দিয়া। এয়া আহি পালোৱে আৰু। এইটোৱে আৰু ফিছ চেংচুৱাৰীটো। ইয়াতে বহুত ধৰণৰ ফিছ আছে। হা? আৰু কিবা আছে নেকি ওপৰত? ফাইনেলি আমি আহি পালোঁ, আৰু ইয়াতে ইমান ডাঙৰ ডাঙৰ মাছ আছে, কিন্তু আমি মানে মুড়ি চুৰি একো নানিলোঁ দিবলৈ। আপোনালোকে আহিলে মুড়ি লগত লৈ আহিব, বা কিবা খোৱা বস্তু বিস্কুট চিস্কুট। মই দেখাই আছোঁ ৰ'ব আপোনালোকক মাছকেইটা। কোৱা। আহিছে মাছকেইটা দেখাই দিয়ে মোক। দেখাইছো। চ' আমি ফাইনেলি জাডিচি ফিছ চেংচুৰী আহি পালোঁ, আৰু আপোনালোকক দেখালোঁ ভিউটো কেনেকুৱা, মাছবিলাকো দেখালোঁ। তেন্তে আজি আমাৰ ৱাৰী চৰাৰ আৰু ফিছ চেংচুৰী আমি চালোঁ, আপোনালোককো দেখালোঁ। ভিডিঅ'টো যদি ভাল লাগিলে
লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাই আছে তেওঁলোকে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ ইমানেই লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বাই বাই